সুমা এই রে কি দেখে দিয়েছেন ফুটোই সুমা এই পাই গ'লহি এয়া গাড়ীটো পাৰ্কিং কৰিছে অকণ প্ৰব্লেমছ হয় বিকাশ ব'লক মই অলপ ব্লগো বনাই আছো বলা তোমাৰ কাৰণে এটা বস্তু আনিছো মই কি বস্তু চকলেট অ থেংক ইউ নলবাৰীৰ পৰা আহিছে দেই বিকাশ দা আৰু দাদা আহিছে এয়াজন দাদা আহিছে চলো তো আজি এটা স্পেচিয়েল হ'ব ব্লগ বনোৱা হ'ব কাৰণ আজি মই ইণ্টাৰভিউ ল'ম বিকাশ দা ব্লেক এণ্ড হোৱাইটৰ আপোনালোকে ৰিকুৱেষ্ট কৰি আছিলে চ' ফাইনেলি তেওঁলোক পালেহি চ' বহুত কষ্টত আহিছে ভাগৰত আহিছে নলবাৰীৰ পৰা ইণ্টাৰভিউ দিবলৈ আহিছে চ' তেওঁলোকৰ কাৰণে অকণমান খানা ৰেডি কৰিছোঁ চ' খানা খাম তাৰ পাছতহে তেওঁলোকে ইণ্টাৰভিউ দিব আৰু মোৰো ভোক লাগি আছে আৰু তেওঁলোকৰ বহুত কষ্ট হৈছে চ' এতিয়া খানা মাংস বনাইছোঁ চালাড আছে তাৰপিছত ভাত আছে সেইখিনি আপোনালোকক অলপ পাছত দেখুৱাম এতিয়া আমি খানা খাম বিকাশ দাহঁত আহিছে সকলোৱে মিলিজুলি খাম আৰু এজন দাদাক চাগে দেখিয়ে থাকে পুৰা ভিডিঅ'ত ওলাই থাকে অলপ আৰু ভাল লাগে দেই বহুত জমনি জমনি হা অঁ ভাল লাগে অঁ 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 মানে অকণমান অঁ বুজি পোৱা নাই লেংগুৱেজ নাই পোৱা খুটিয়া খুটিয়া খায় অঁ গম পাইছোঁ সেইটো কাৰণে ক্ষীণ আপোনাৰ ঘৰ দাদাৰ ওচৰতে নেকি অঁ আপোনাৰ কাষতে ঐ তোক মই খালাচ কৰি দিম এতিয়া লাজ কৰি লাজ কৰি যাম একে কৈ দিওঁ নেকি অঁ 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 ঠিক আছে ঐ ভালকে লাজ কৰ ভালকে লাজ কৰ ভালকে লাজ কৰা আকৌ লাজ তই লাজ কৰি না কৈ আছো ৰৈ আছে অঁ মাতো তোক মই খালাচ কৰি দিম আৰু তাই কৈছো এটা ৰোমান্টিক ষ্টাইলত আপুনি ক'ব লাগিব মেনকা হেই মেনকা romantic হৈ গ'ল romantic হৈ গ'ল কওক একো নাই মেনকা তোমাৰ কাৰণে মই এটা বস্তু আনিছিলোঁ কি মহন্ত দা দাদা বুলি নক'বা না মেনকা তুমি মোক কিয় দাদা বুলি কৈ মোক বাৰে বাৰে কিয় আঘাত দিয় তুমি কচোন মেনকা তোমাক আজি মই অন্তৰৰ পৰা কিবা এটা ক'ম বুলি ভাবিছিলোঁ মেনকা বেয়াটো নাপাওঁ তুমি নাই নাই হে ক বেয়াটো নাপাওঁ মেনকা ক তোমাৰ মুখেদি মই শুনিব বিচাৰি আছো প্ৰপ'জ কৰবা নেকি সুমা এই ৰে কি দেখে দিয়েছেন ফুটোই সুমা কি খেদি দিয়েছে কি আপনি এটা ডাইরেক্ট সুমা বলে বলে সুমা পাইছে মই মানে তো মই দেখি মানে তোক মানে প্ৰপ'জ কৰা মই দেখে মানে ঠিক আছে চলো হৈ গ'ল হৈছে না বঢ়িয়া থেংক ইউ এইটো কোনদিনা আপলোড হ'ব যাবই এইদিনতে যাব ন কেনেকৈ বা হয় নাজানো চ' ইণ্টাৰভিউ ফিনিছ হ'ল সঁচাকৈ বহুত বেছি ভাল লাগিল আপোনালোকে JSS আমাৰ যিটো মেইন চেনেল JSS আনস্ক্ৰিপ্টেড চেনেলটোত আপোনালোকে যদি চায় সোনকালে আহিব তেতিয়াহ'লে গম পাব কেনেকুৱা হৈছে চ' বিকাশ দাহঁতক কেনেকুৱা লাগিল ভ্লগটোৰ কাৰণে অকণমান কৈ দিওঁ আচ্ছা বহুত ভাল লাগিল তোমাৰ ইয়াত আহি পেলাই আৰু মানে কি যিখিনি মানে এক্সপেক্ট কৰিছিলোঁ তাতকৈ মানে বেছি ভাল লাগছে আৰু হয় নেকি তাতকৈ বেছি ভাল লাগছে আৰু মানে আপোনালোকে মানে যিটোৱে JSS আনস্ক্ৰিপ্টেড সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তাৰ লগতে যিটো ব্লগ চেনেল আছে সেইটো আপোনালোকে চাব তাতো মৰম দিব বহুত ভাল ভাল কাম কৰি আছে আপোনালোকৰ মৰম পালে আৰু মানে কি বহুত আগবাঢ়ি যাব আৰু
আৰু লগতে ব্লেক এণ্ড হোৱাইট চেনেলটো যোনে মানে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু চাব ভাল ভাল কণ্টেণ্ট লৈ পেলাই কাম কৰিছে দাদাহঁতে ত' ছাপোৰ্ট কৰিব আপোনালোকে চ' আপোনাৰ কেনেকুৱা লাগিলে মোৰো ভাল লাগিল বহুত ভাল লাগিল মানে যিমান ভাবছিলোঁ তাতকৈ বহুত বেছি ভাল লাগিল হয় নেকি? অঁ আৰু আৰু তোমাৰ ব্লগ চেনেলটো আৰু JSS আনস্ক্ৰিপ্টেড এই দুটা চেনেল চাব আৰু ছাপোৰ্ট কৰি যাব আৰু চ' এতিয়া আমি ৰিলছ বনাম বিকাশ দা আৰু জিন্তাৰ লগত আপোনালোকে দেখিবলৈ পাব হিমাশ্ৰী শইকীয়া ইনষ্টাগ্ৰামত মোৰ হিমাশ্ৰী শইকীয়া বুলি আছে আৰু দ্য ব্লেক বুলি আছে দ্য ব্লেক 108 দ্য ব্লেক 108ত দেখিবলৈ পাব মোৰটো নি মনটো তোক যেতিয়া ধুনীয়া ছোৱালী আহি আই লাভ ইউ বুলি কয় তই এতিয়া কি কবি মই ক'ম আই লাভ ইউ টু কি ক অঁ কি ক'লা তুমি হেৰি সেই নাই মই ভাল পাওঁ বুলি ক'ম তাইক কৈ পেলাই মই তাইক তাইক মই ঘৰক লৈ আহিম আমাৰ আহি পেলাই ক'ম যি এইটো তোমাৰ বৌয়েৰে তোমাক মই ভণ্টি হিচাপে ভাল পাব পাৰিম মই এতিয়া ক'ম দেই এনেকৈ কবি ন ভণ্টি না সৰু ছোৱালী ভণ্টিয়ে হ'ব মোৰ বোলে মোৰ ৱাইফ আছে মই ভাল পাম নেকি হয় না বোলে আমি ফুচকা খাওঁ জ্বলা তোৰ স্বভাৱ জানা গৈছি যা হ'ব দে যাবলৈ ওলাইছে আৰু গৈ আছে আগবঢ়াই থৈ আহোঁগৈ অকণমান বহুত ভাল লাগিল আহি মোৰো ভাল লাগিলে দেই বহুত লগ পাম আৰু আকৌ লগ পাম তোমালোকৰ চেনেলটো ভাল লাগিছে থেংক ইউ বিকাশ দা যাবগৈ দাদাহঁত যাবগৈ হাৰা দা যাবগৈ আকৌ লগ পাম আৰু ভালকৈ যাব ভালকৈ যাম বঢ়িয়া বাই অলপ আগতে